গোপনে আহি সোমালাহি তুমি মোৰ হিয়াতে কিনো মৰম দিলা ঢালি তুমি মোৰ। হেল্ল' গাইজ, গুড মৰ্ণিং সকলোকে। আৰু মোৰ অন্য এটা ব্লগৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ সৰু পৰিয়ালটো স্বাগতম জনাইছোঁ। আৰু উঠা মোৰ বহুত বেছি দেৰি হয়, 7টা বাজেগৈ উঠোতে একদম নোৱাৰোঁ উঠিবলৈ। নাজানো কিয় ইমান ট্ৰাই কৰিলেও মই উঠিব একেবাৰে নোৱাৰোঁ। তো ঘৰ চৰ সাৰি গা পা ধুই আহিছোঁ। এতিয়া 8টা বাজিলেই। ননদজনীয়ে খোৱা বোৱা ৰেডি কৰি আছে, ময়ো যাওঁ অলপ হেল্প কৰি দিওঁগৈ। আৰু আজি আমি এফালে যাম, মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ যাম, কিন্তু আজি ফাইনেলি যাবলৈ পালোঁ। ক'ত যাম, কিয় যাম, সকলোখিনি আপোনালোকক জনাই যাম। কিন্তু ব্ৰেকফাষ্ট কৰি ওলাই কৰি লৈ তাৰপিছতহে আপোনালোকৰ ওচৰত আহিম দেই। কাৰণ এতিয়া চাওক ন, মই চটৰ ওপৰত আহিছোঁ ভিডিঅ' বনাবলৈ। কাৰণ আমাৰ ঘৰত কোনেও মানে ইউটিউব হওক ইনষ্টাগ্ৰাম হওক ইমান বেছি ভাল নাপায়, যাৰ কাৰণে চবৰ এটা চইচ থাকে ন। মোৰ ভাল লাগে, মোৰ বহুত বেছি ভাল লাগে, সিহঁতৰ ভালেই নালাগে। তো সিহঁতৰ পৰা অলপ আঁতৰি বনাব লগা হয়। কি কৰিম, যিহেতু চেনেলটো খুলিছোঁ বনাবও লাগিব, আৰু যিহেতু মই ভাল পাওঁ কৰিবও লাগিব কিছুমান কাম। চ' এনেকৈ বনাইছোঁ ভিডিঅ'বোৰ। চাব, মোৰ সৰু পৰিয়ালটো অলপ ডাঙৰ কৰিবলৈও চেষ্টা কৰিব আপোনালোকে। আৰু ঠিক আছে তেন্তে দেৰি নকৰোঁ, চাই যাব ভিডিঅ'টো। এতিয়া যাওঁ, মই ব্ৰেকফাষ্ট বনাওঁগৈ। মই বনাই আছে ৰুম, তাতে আহিছোঁ। ফাইনেলি ওলাই হৈ গ'ল, ব্ৰেকফাষ্ট কৰিলোঁ, কৰি মেলি এতিয়া ওলালোঁ। গাড়ী আহিব অলপ পিছত, যাম আৰু দেৰিয়ে হৈ গৈছে বহুত। আৰু কুৰ্তি পিন্ধিলোঁ আজি, পিন্ধিব মন গৈছিলে। তোৰ যাব সময় ন, ইটো পিন্ধিব মন যায়, সিটো পিন্ধিব মন যায়। কিন্তু এতিয়া মন্দিৰত যাম যেতিয়া চাদৰখন এনেকৈ বগাই লৈ ল'লোঁ আৰু। কাহ হৈ আছে, একেবাৰে গা ভাল নহয়, চৰ্দি লাগিছে। এতিয়া ল'ৰাক দেখাইছোঁ চাব হা। এইজন আমাৰ মহাপুৰুষ, এইটো আমাৰ ল'ৰা। বাই দি দিয়া, চুম এটা দি দিয়া, কৃষ্ণ কৰি দিয়া, কৃষ্ণ কৰি দিয়া। আমাৰ দেহাৰ কৃষ্ণ কৰা ষ্টাইল। এতিয়া ল'ৰাক মই আপোনাক দেখাম, সম্পূৰ্ণকৈ দেখাই আছোঁ, চাবচোন। ৰ'বা, ইয়াত চাবা, ইয়াত চাম। এয়া আমাৰ ভকত ধুতি পিন্ধি কৰি ৰেডি হৈছে। সোনকালে উঠিলে হামনি কৰিছে, তাত গৈ কি কৰে। তাতো একচুৱেলি আমি জালত যাম ন, সিহঁতৰ সৰু ছোৱালীজনী আছে, তাইৰ লগত চাগে ভালেই পাব। ঠিক আছে, চাই যাব ভিডিঅ'টো শেষলৈকে। যিহেতু গাড়ী আহি পোৱা নাছিলে, সেইবাবে ইনষ্টাগ্ৰামৰ ৰিলচ বনাই আছিলোঁ ল'ৰাক লৈ। ল'ৰাই ইফালে গৈছে সিফালে গৈছে, গোটেইখন ঘূৰি ফুৰিছিলে। আৰু মই তাক মানে নামঘৰ হওক মন্দিৰ হওক য'তেই নাযাওঁ, এনেকৈ ধুতি পিন্ধাই লৈ যাই খুব বেছি ভাল পাওঁ। শিকাওঁ, এতিয়াৰ পৰাই শিকক। কাৰণ ধুতি চুতি পিন্ধি খুব বেছি বেয়া পায়, নিপিন্ধে। এনেকৈ মন্দিৰৰ নামঘৰ গ'লে ধুতি পিন্ধি যায়, বেয়া পায়। সেইকাৰণে এনেকৈ ল'ৰাক শিকাইছোঁ আৰু এয়া গাড়ীত এইজনী আমাৰ টিকলি, মানে বাৰ ছোৱালী। আৰু এইজন হৈছে মোৰ মানুহজনৰ ফ্ৰেণ্ড, আৰু ফ্ৰেণ্ডৰ বাইক। আৰু আমি গৈ আছিলোঁ, বহুত বেছি জাম হৈ থকাৰ কাৰণে তেনেকৈ ৰ'লোঁ। আৰু এয়া মন্দিৰ আহি পাইছোঁহি। আৰু মন্দিৰ মানে শ্ৰী শ্ৰী ৰত্নাৱলী থান, য'ত মই ভাবি আছিলোঁ দিম বুলি, শৰাই এখন আগবঢ়াম বুলি ভাবি আছিলোঁ। ল'ৰা হোৱাৰ আগতে ভাবি থৈছিলোঁ যে এনেকৈ সন্তান এটা হ'লে মই শৰাই আগবঢ়াম বুলি তাত, সেই ভাবি গ'লোঁ আজি মন্দিৰত। এয়া মন্দিৰৰ ভিতৰত ল'ৰাই খুব বেছি ফূৰ্তি কৰিছিলে, গোটেই মন্দিৰটো দৌৰি ঢাপৰি ফুৰিছিলে। পাৰ চৰাইবোৰ পৰে, সিহঁতৰ লগত মানে বহুত খেলিলে, চৰাইবোৰ দেখিয়ে ভাল পায় সি। আৰু যেতিয়া মই প্ৰসাদ দিছিলে ন, মই একচুৱেলি ল'ৰাটোক লৈ পিনে এনেকৈ ভিডিঅ' কৰা সম্ভৱ নহয়গৈ। চ' ইমান ভিডিঅ' কৰিবই নোৱাৰিলোঁ, থুলমূলকৈ দেখুৱাইছোঁ আৰু মন্দিৰৰ ভিতৰ ভাগ। সি যেতিয়া মানে প্ৰসাদ দিছিলে, আপেল কল লৈ পিনে ছাগলীখিনিক দিয়েগৈ পটককৈ খাবলৈ, সি নিজে নাখায়। আৰু আহি আমি এনেকৈ এখন নতুনকৈ খুলিছে মোহিনী ধাবা বুলি,
মানে তাতে আমি সোমালোঁ আহোঁতে আৰু ইয়াতে মানুহ বেছি নাছিলে আহি আমি এনেকৈ সোমালোঁ খুব বেছি ভালকৈ মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ দেই বেয়া নাপাব কোনেও এয়া দীপাংকৰ আৰু মোৰ মানুহজন খোৱাত ব্যস্ত ল'ৰাইও যেনিবা ডিষ্টাৰ্ব কৰা নাছিলে ধুনীয়াকৈ বহি আছিলে খাব দিছিলে শান্তিয়ে এয়া খুৰী আমাৰ দেহা মানুহ তাৰপৰা সকলো খোৱাত ব্যস্ত এয়াই আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল কেনেকৈ পালে জনাই দিব ল'ৰাটো হোৱাৰ আগত এদিন মই গৈছিলোঁ কামপুৰত থকা ৰত্নালী থানত তাত মানে এগৰাকী মানুহে সন্তানটোৰ নাম লৈ পিনে শৰাই আগবঢ়াইছিল তেতিয়া দেখি পিনে ময়ো ভাবিলোঁ এদিন ময়ো এনেকৈ মোৰ সন্তানটোক লৈ আহিম আৰু শৰাই আগবঢ়াম সেই ভাবি এতিয়া ল'ৰাৰ যিহেতু 1.5 বছৰ চলি আছে গ'লোঁ গৈ আহিলোঁ শৰাই আগবঢ়ালোঁ আৰু আজিলৈ ইমানখিনিয়ে আছিল ভিডিঅ'টো শেষত মই মানে যোৱাৰ আগত এটা ৰিলছ বনাইছিলোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু কেনেকুৱা পালে মোক জনাব নাপাহৰিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ